প্ৰভাৱ বিস্তাৰ আৰু বন্ধু লাভ হাউ টু উইন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চিং দ্য পিপলছ গ্ৰন্থৰ মুকলি অনুবাদ ডেল কাৰ্নেগী অনুবাদ আমিনুৰ ৰহমান বিনা লাইব্ৰেৰী গুৱাহাটী অসম সূচীপত্ৰ এই গ্ৰন্থ ৰচনাৰ আঁৰৰ কথা আনক সমালোচনা নকৰিব জনসংযোগৰ গোপন ৰহস্য আনকো আপোনাৰ সংগী কৰক আনৰ মন জয় কৰাৰ চেষ্টা কৰক বন্ধু লাভৰ সহজ উপায় মানুহৰ নাম মনত ৰখাৰ সুফল আনৰ আগ্ৰহত সঁহাৰি জনাওক আনৰ শ্ৰেষ্ঠতাক স্বীকাৰ কৰক আদেশ শুনিবলৈ কোনেও ভাল নাপায় নিজৰ সমালোচনা কৰক ঘৃণাৰ উদ্বেগ নকৰাকৈ সমালোচনা কৰক প্ৰতিযোগিতাই মানুহক উৎসাহী কৰি তোলে চিন্তা আৰু কামত নাটকীয়তা আনক সকলোৰে পচন্দৰ আবেদন নিজৰ ভুল স্বীকাৰ কৰক তৰ্ক কৰাৰ পৰা বিৰত থাকক শত্ৰুতা পৰিহাৰ কৰাৰ উপায় প্ৰশংসাৰ যাদুকৰী শক্তি এই গ্ৰন্থ ৰচনাৰ আঁৰৰ কথা বিগত ৩৫ বছৰে আমেৰিকাৰ প্ৰশাসন জগতত ২ লাখৰো অধিক গ্ৰন্থ প্ৰকাশিত হৈছে তাৰ বেছিভাগেই অপাঠ্য আৰু অৰ্থকৰীভাৱে ব্যৰ্থ মোৰ এজন প্ৰকাশক বন্ধুৱে এবাৰ কৈছিল যে তেওঁৰ ৭৫ বছৰৰ অভিজ্ঞতাৰ পৰা তেওঁ দেখিছে যে তেওঁলোকে প্ৰকাশ কৰি উলিওৱা প্ৰতি ৮খন কিতাপৰ ভিতৰত ৭খনেই ব্যৱসায়িকভাৱে ব্যৰ্থ হয় মাত্ৰ এখনহে বজাৰত চলে পাঠকে গ্ৰহণ কৰে এনেস্থলত মইনো আকৌ নতুনকৈ এখন কিতাপ লিখি উলিয়ালোঁ কিয় আৰু এইখন কিতাপ আপুনিয়েই বা কিনি পঢ়িব কিয় দুয়োটা প্ৰশ্নৰ যথাৰ্থ সেয়ে ময়ো তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ১৯১২ চনৰ পৰা মই নিউয়ৰ্কৰ ব্যৱসায় আৰু পেছাদাৰী নৰনাৰীৰ বাবে নানা ধৰণৰ শিক্ষাদানৰ কাম কৰি আহিছোঁ প্ৰথম অৱস্থাত মই মাথোন জনগণৰ আগত বক্তৃতা দিবৰ বাবে শিক্ষা দিছিলোঁ এই শিক্ষণ ব্যৱস্থা বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত প্ৰণয়ন কৰা হৈছিল যাতে শিক্ষাৰ্থীসকলে নিজৰ ভৰিৰ ওপৰত থিয় হৈ সফলভাৱে নিজকে প্ৰকাশ কৰিব পাৰে কিন্তু দিন বাগৰাৰ পাছত মই উপলব্ধি কৰিলোঁ যে এই প্ৰাপ্তবয়স্কসকলক প্ৰথমতে কথা কোৱাৰ যোগ্যতা অৰ্জন কৰাৰ শিক্ষা দিব লাগিব প্ৰত্যাশিত কাম কাজত আৰু সামাজিক যোগাযোগৰ ক্ষেত্ৰত তেওঁলোকৰ অধিক শিক্ষাৰ প্ৰয়োজন লাহে লাহে মই এইটো বুজিব পাৰিলোঁ যে আচলতে এনে কিছু শিক্ষা মোৰ নিজৰো একান্ত দৰকাৰ পুৰণি স্মৃতি ৰোমন্থন কৰিবলৈ গৈ মই আৱিষ্কাৰ কৰিলোঁ যে মোৰ মাজত কৌশল আৰু উপলব্ধিৰ অত্যন্ত অভাৱ আছে জনসংযোগৰ কামেই বোধকৰোঁ আটাইতকৈ জটিল কাম বিশেষকৈ আপুনি যদি এজন ব্যৱসায়ী হয় সমাজৰ আন আন ক্ষেত্ৰৰ মানুহৰ বেলিকাও এইটো এটা বিশেষ প্ৰয়োজনীয় কাম কেইবছৰমানৰ আগতে শিক্ষকসকলৰ উন্নতিৰ বাবে কাৰ্নেগী ফাউণ্ডেশ্যনৰ তত্বাৱধানত চলোৱা এটা অনুসন্ধানৰ ফলত এটা অতি গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পায় যিটো তথ্য পাছত কাৰ্নেগী ইনষ্টিটিউট অফ টেকন'লজিৰ পৰৱৰ্তী গৱেষণাত সমৰ্থিত হয় এই গৱেষণাত আৰু প্ৰকাশ পায় যে ইঞ্জিনিয়াৰিঙৰ দৰে কাৰিকৰী বিষয়তো যিকোনো মানুহৰ অৰ্থকৰী সাফল্যৰ শতকৰা 15% নিৰ্ভৰ কৰে তেওঁৰ কাৰিকৰী জ্ঞানৰ ওপৰত আৰু বাকী 85% নিৰ্ভৰ কৰে তেওঁৰ মানসিক জ্ঞানৰ ওপৰত এইটো হ'ল তেওঁৰ ব্যক্তিত্ব আৰু মানুহক পৰিচালিত কৰাৰ দক্ষতা বেছ কেইবছৰমান ধৰি প্ৰতি শিক্ষাবৰ্ষত মই ফিলাডেলফিয়াৰ ইঞ্জিনিয়াৰ্ছ ক্লাব আৰু নিউয়ৰ্কৰ আমেৰিকান ইনষ্টিটিউটৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰসকলক শিক্ষাদান কৰিছিলোঁ প্ৰায় 1500 ইঞ্জিনিয়াৰ মোৰ সেই প্ৰশিক্ষণত উত্তীৰ্ণ হৈছিল তেওঁলোক মোৰ ওচৰলৈ অহাৰ কাৰণ আছিল তেওঁলোকে কাৰিকৰী দক্ষতাৰ লগতে মানসিক উৎকৰ্ষ সাধনো কৰিব বিচাৰিছিল কাৰণ তেওঁলোকে উপলব্ধি কৰিছিল যে কেৱল কাৰিকৰী বিদ্যাৰে সাফল্য অৰ্জন কৰিব পৰা নাযায় তাৰ বাবে প্ৰয়োজন মানসিক উৎকৰ্ষৰ জন ডি ৰকফেলাৰে তেওঁৰ কৰ্মজীৱনৰ সৰ্বোচ্চ শিখৰত উপনীত হৈ মিয়াথু চি ব্ৰাছক কৈছিল জনসংযোগৰ ক্ষেত্ৰত দক্ষতা অৰ্জন কৰাটো সহজ কথা নহয় মই এই ক্ষমতা অৰ্জন কৰিবৰ বাবে আন যিকোনো বস্তুতকৈ বেছি ধন ব্যয় কৰিবলৈ সাজু আছোঁ আপুনি বাৰু নাভাবেনে যে দেশৰ প্ৰতিটো কলেজত এনেধৰণৰ শিক্ষাদানৰ মাজেদি আটাইতকৈ মূল্যৱান এই দক্ষতা অৰ্জনৰ ব্যৱস্থা কৰা থকা দৰকাৰ
কিন্তু দুখৰ কথা, দেশখনৰ অন্ততঃ এখন কলেজতো এনেধৰণৰ কোনো ব্যৱহাৰিক সহজবোধ্য প্ৰাপ্তবয়স্কসকলৰ উপযোগী শিক্ষা ব্যৱস্থা আছে বুলি মই নাজানো। চিকাগো বিশ্ববিদ্যালয় আৰু সকলোৰে YMCA শিক্ষানুষ্ঠানৰ ফালৰ পৰা এটা নতুন ধৰণৰ গৱেষণা চলোৱা হৈছিল। তাৰ বিষয় আছিল প্ৰাপ্তবয়স্কসকলে আচলতে কি শিকিব বিচাৰে। এই সমীক্ষা চলাবলৈ খৰচ হৈছিল $25,000 আৰু সময় লাগিছিল পুৰা 2 বছৰ। সমীক্ষাটোৰ শেষ অংশৰ কাম কৰা হৈছিল কানৰকটিকাৰ মেৰিডেনত। সেইখন চহৰক বাছি লোৱা হৈছিল এই কাৰণেই যে সেইখন এখন বৈচিত্ৰ্যময় আমেৰিকান চহৰ। মেৰিডেনৰ প্ৰতিজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ সাক্ষাৎকাৰ লৈ তেওঁলোকক 156টা প্ৰশ্নৰ উত্তৰ দিবলৈ অনুৰোধ কৰা হৈছিল। প্ৰশ্নকেইটা আছিল এনেধৰণৰ: আপোনাৰ পেছা কি? আপোনাৰ শিক্ষাগত অৰ্হতা কিমান? আপুনি অৱসৰ সময় কেনেদৰে কটায়? কেনেধৰণৰ কিতাপ পঢ়িবলৈ আপুনি আগ্ৰহ বোধ কৰে? আপোনাৰ আয় কিমান? আপোনাৰ চখ কিহত? আপোনাৰ উচ্চাকাংক্ষা কি? আপোনাৰ সমস্যাবোৰ কি কি? ইত্যাদি। সেই সমীক্ষাৰ পৰা জনা যায় যে প্ৰাপ্তবয়স্কসকলৰ প্ৰধান আগ্ৰহ হ'ল স্বাস্থ্যৰ প্ৰতি আৰু তেওঁলোকৰ দ্বিতীয় আগ্ৰহ হ'ল মানুহৰ প্ৰতি, অৰ্থাৎ কেনেদৰে মানুহক বুজিব পৰা যায় আৰু তেওঁলোকক লগত লৈ জীৱনৰ বাটত আনন্দেৰে আগুৱাই যোৱা যায়। কেনেদৰেনো তেওঁলোকক নিজৰ দৰে গঢ়ি তুলিব পৰা যায় আৰু কেনেদৰে আনৰ মন জয় কৰি নিজৰ ফলীয়া কৰা যায়। যিখন সমিতিয়ে এই সমীক্ষা চলাইছিল তেওঁলোকে অৱশেষত সিদ্ধান্ত ল'লে যে এনেধৰণৰ কিবা এটা পাঠ্যক্ৰম মেৰিডেনৰ প্ৰাপ্তবয়স্কসকলৰ বাবে আৰম্ভ কৰিব। তাৰ পাছত তেওঁলোকে সেই বিষয়ৰ পাঠ্যপুথি বিচাৰিলে, কিন্তু তেনে ধৰণৰ কোনো কিতাপ তেওঁলোকে চৌদিশ চলাত কৰিও বিচাৰি নাপালে। অৱশেষত তেওঁলোকে এজন বিশ্ববিখ্যাত প্ৰাপ্তবয়স্ক শিক্ষা বিশেষজ্ঞৰ ওচৰলৈ গৈ জানিব বিচাৰিলে যে সেই উদ্দেশ্য সাধনৰ উপযোগী কোনো কিতাপৰ কথা তেওঁ জানে নেকি। উত্তৰত তেওঁ ক'লে, মই তেনেধৰণৰ কোনো কিতাপৰ কথা নাজানো, কিন্তু মই জানো প্ৰাপ্তবয়স্কসকলে কি বিচাৰে। কিন্তু যি ধৰণৰ কিতাপ তেওঁলোকৰ দৰকাৰ সেই ধৰণৰ কিতাপ পৃথিৱীৰ ক'তো আজিলৈকে লিখা হোৱা নাই। মোৰ অভিজ্ঞতাৰে মই এই কথা জানো যে সেই বিশেষজ্ঞগৰাকীৰ কথা সম্পূৰ্ণৰূপে শুদ্ধ, কাৰণ মই নিজেও বেছ কেইবছৰ ধৰি সেই ধৰণৰ ব্যৱহাৰিক কিতাপ এখন বিচাৰি ফুৰিছোঁ, কিন্তু পোৱা নাই। যিহেতু তেনেধৰণৰ কোনো গ্ৰন্থৰ অস্তিত্ব নাছিল, সেয়ে মই নিজে প্ৰতিষ্ঠা কৰা পাঠ্যক্ৰমৰ বাবে মই নিজে যিখন কিতাপ লিখাৰ চেষ্টা কৰিছোঁ এইখনেই হ'ল সেই গ্ৰন্থ। আশা কৰোঁ কিতাপখন আপোনালোকৰ ভাল লাগিব। এই কিতাপখন লিখিবলৈ গৈ মোৰ চকুত পৰা সেই বিষয়ক সকলো ধৰণৰ ৰচনা মই এফালৰ পৰা পঢ়ি গৈছোঁ। মোৰ সেই অধ্যয়নৰ ভিতৰত আছিল ডৰথী ডিক্সৰ বিবাহ বিচ্ছেদৰ বৰ্ণনা আৰু পেচেন্স আলোচনীৰ পৰা আৰম্ভ কৰি অধ্যাপক অভাৰট্ৰিট, আলফ্ৰেড একলাৰ আৰু উইলিয়াম জেমছৰ ৰচনাও। তাত বাদে মই এজন অভিজ্ঞ গৱেষকৰ সাহায্য লওঁ। তেওঁ বিশাল অধ্যয়নৰ এই কথা জানিবলৈ চেষ্টা কৰিছিল যে যুগে যুগে মনীষীসকলে মানুহৰ লগত কেনেদৰে মিলা মিছা কৰিছিল। মই ব্যক্তিগতভাৱে বেছ কিছু মানুহৰ সাক্ষাৎকাৰ গ্ৰহণ কৰোঁ। তেওঁলোকৰ মাজত ভালেকেইজন বিশ্ববিখ্যাত ব্যক্তি। তেওঁলোকৰ মাজত আছিল মাৰ্কনি, ফ্ৰেংকলিন ডি ৰুজভেল্ট, অৱেন ডি ইয়ং, ক্লাৰ্ক গেবল, মেৰী পিকফৰ্ড, মাৰ্টিন জনছন। এইসকল মহান ব্যক্তিৰ সাক্ষাৎকাৰ লৈ মই এই কথা জনাৰ চেষ্টা কৰিছিলোঁ যে মানৱিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত তেওঁলোকে কেনে কৌশল অৱলম্বন কৰিছিল। এইবোৰ তথ্যৰে মই এখন পুস্তিকা ৰচনা কৰিছিলোঁ। তাৰ নাম দিছিলোঁ হাউ টু উইন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চিং দ্য পিপল। ইয়াক পুস্তিকা বুলি কোৱাৰ কাৰণ আছে। প্ৰথমতে ইয়াৰ ক'লে বৰ বেছ সৰুৱে আছিল, পাছত তাত আৰু তথ্য সন্নিৱিষ্ট কৰি ডাঙৰ কৰা হয়। বেছ কেইবছৰ ধৰি প্ৰতিটো শিক্ষাবৰ্ষত নিউয়ৰ্কৰ কাৰ্নেগী ইনষ্টিটিউটত প্ৰাপ্তবয়স্কসকলক এই কিতাপখনত থকা পৰামৰ্শখিনি প্ৰত্যক্ষভাৱে কাৰ্যত প্ৰয়োগ কৰিবলৈ কোৱা হয়। তাৰ পৰা আমি সুফলো পাওঁ। বেছ কেইবছৰমানৰ আগতে আমি প্ৰায় পোষ্টকাৰ্ডৰ আকাৰৰ এখন কাগজত কিছুমান নিয়ম ছপা কৰি আমাৰ শিক্ষাদানৰ কাম আৰম্ভ কৰিছিলোঁ। তাৰ পাছৰ বছৰত তাত নতুন তথ্য যোগ কৰি অলপমান ডাঙৰ কাৰ্ড এখন ছপা কৰি উলিয়ালোঁ।
তাৰ পাছত ক্ৰমে কেইখনমান পুস্তিকা প্ৰকাশ কৰা হয়। সেয়া আছিল আমাৰ প্ৰতিষ্ঠানৰ পাঠ্যপুথি। এতিয়া এইখন কিতাপ লিখা হ'ল আমাৰ প্ৰতিষ্ঠানৰ পূৰ্ণাংগ পাঠ্যপুথি হিচাপে। এই কিতাপখনত দিয়া উদাহৰণবোৰ মোৰ বিগত ১৫ বছৰৰ অভিজ্ঞতাৰ পৰা সংগ্ৰহ কৰা হৈছে। সেয়ে এইবোৰ যিমানেই আচৰিত আৰু অবিশ্বাস্য যেন নালাগক কিয়, এইবোৰ সম্পূৰ্ণৰূপে সত্য আৰু বাস্তৱ ভিত্তিযুক্ত। আমাৰ প্ৰতিষ্ঠানৰ সাফল্যৰ দুটামান উদাহৰণ দিয়া যাওক। যোৱাবাৰ আমাৰ প্ৰতিষ্ঠানলৈ আহি নামভৰ্তি কৰে এনে এজন ব্যক্তিয়ে যাৰ ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰিছিল ৩১৪ জন কৰ্মচাৰীয়ে। বিগত কেইবছৰমান ধৰি তেওঁৰ কৰ্মচাৰীসকলক নানাভাৱে সমালোচনা আৰু বকাবকি কৰি আহিছিল। সহৃদয় ভংগী আৰু কামৰ প্ৰশংসা বা উৎসাহ দান তেওঁৰ মুখত কেতিয়াও কোনেও শুনা নাছিল। এই কিতাপত যিবোৰ কথা আছে সেইবোৰ প্ৰয়োগ কৰাৰ পাছত সেই ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকজনৰ জীৱন দৰ্শন আচৰিত ধৰণে সলনি হৈ গ'ল। তেওঁৰ প্ৰতিষ্ঠানত আজি গঢ়ি উঠিছে এক নতুন উদ্দীপনা, নতুন প্ৰেৰণা, নতুন নিষ্ঠা আৰু সহযোগিতাৰ আদৰ্শ। এসময়ৰ তেওঁৰ ৩১৪ জন শত্ৰু আজি ৩১৪ জন বন্ধুলৈ ৰূপান্তৰিত হৈছে। তেওঁ নিজেই আমাৰ শ্ৰেণীকোঠাত বেছ গৰ্বিত কণ্ঠৰে কৈছিল, আগতে মোক অফিচত সোমোৱা দেখিও কোনেও মোক অভ্যৰ্থনা জনোৱা নাছিল। বৰং মোক দেখি মোৰ অফিচৰ কৰ্মচাৰীসকলে আনফালে মুখ ঘূৰাই দিছিল। কিন্তু আজি তেওঁলোকে মোৰ বন্ধুত পৰিণত হৈছে। আনকি মোৰ প্ৰতিষ্ঠানৰ চকীদাৰজনেও মোক মোৰ নাম কাঢ়ি মাতি শুভেচ্ছা জনায়। আন এটা উদাহৰণ, বহু বিক্ৰয় প্ৰতিনিধিয়ে আমাৰ প্ৰতিষ্ঠানৰ পৰা পোৱা শিক্ষা কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰি তেওঁলোকৰ দ্ৰব্য বিক্ৰীৰ মাত্ৰা বহু বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। আন বহুতেই আকৌ বিচাৰি পাইছিল জীৱিকাৰ নতুন দিগন্ত। আনকি বহু নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিছিল জীৱিকাৰ সুবৰ্ণ সুযোগ আৰু তেওঁলোকৰ প্ৰায় সকলোৱে সেই ক্ষেত্ৰত সফল হৈছিল। কেইবাবাৰো এনে ঘটনাও ঘটিছে। পাঠ্যক্ৰমৰ শেষত আয়োজিত সম্বৰ্ধনা সভাত শিক্ষা গ্ৰহণকাৰী স্বামীসকলৰ পত্নীসকলে উপস্থিত হৈ কৈছিল যে তেওঁলোকৰ স্বামীসকলে আমাৰ প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰাৰ ফলত তেওঁলোকৰ সংসাৰত সুখ শান্তি বাঢ়িছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ প্ৰখ্যাত অধ্যাপক উইলিয়াম জেমছে এবাৰ কৈছিল, আমি আচলতে অৰ্ধজাগৰিত। আমি আমাৰ শাৰীৰিক আৰু মানসিক ক্ষমতাৰ এটা ক্ষুদ্ৰ অংশহে কামত লগাওঁ। ইয়াক আৰু ব্যাখ্যা কৰি ক'বলৈ গ'লে ক'ব লগা হয় যে বহু মানুহেই তেওঁলোকৰ ক্ষমতাৰ তুলনাত বহু বেছি অক্ষমতাক বুকুত সাৱটি জীৱন অতিবাহিত কৰে। তেওঁলোকে নিজৰ মাজত লুকাই থকা শক্তিক সম্পূৰ্ণৰূপে কামত লগোৱাত ব্যৰ্থ হয়। যি শক্তিক আপুনি সম্পূৰ্ণৰূপে কামত লগোৱাত ব্যৰ্থ, সেই সুপ্ত আৰু অব্যৱহৃত শক্তিক আৱিষ্কাৰ কৰি তাক উন্নত কৰি কামত লগোৱাৰ উদ্দেশ্যই এই কিতাপখন লিখা হৈছে। প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ জন ডি হিবেনে এবাৰ কৈছিল, শিক্ষা হ'ল জীৱনৰ নানা অৱস্থাৰ মুখামুখি হোৱাৰ যোগ্যতা অৰ্জন কৰাৰ উপায়। এই কিতাপখনৰ প্ৰথম ৩টা অধ্যায় পাঠ কৰাৰ পাছতো যদি আপুনি জীৱনৰ নানা অৱস্থাৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও অভিজ্ঞতা অৰ্জন কৰিবলৈ ব্যৰ্থ হয়, তেনেহ'লে ধৰি ল'ব লাগিব যে মোৰ এই কিতাপখন লিখাৰ শ্ৰম অথলে গ'ল। দাৰ্শনিক হাৰ্বাৰ্ট স্পেন্সাৰে এবাৰ বৰ মূল্যৱান কথা এষাৰ কৈছিল। তেওঁ কৈছিল, শিক্ষাৰ যথাৰ্থ উদ্দেশ্য হ'ল শিকা কথা কামত লগোৱা, মাথোন জ্ঞান আহৰণ নহয়। আমাৰ এইখন কিতাপো হ'ল কামত লগোৱা কিতাপ। আৰু দেৰি নকৰি এতিয়াই প্ৰথম অধ্যায়ৰ পৰাই পঢ়িবলৈ আৰম্ভ কৰক। ডেল কাৰ্নেগী।